Hello guys, welcome to back my YouTube channel. আকৌ এটা ভিডিঅ' বনাইছোঁ, যিটো ভিডিঅ' মই আপোনাৰ এবছৰ আগতে মই পিছফালে থকা এই চাহ গছবিলাকৰ এটা ভিডিঅ' বনাইছিলোঁ, যিটো তেতিয়া তেনে সৰু সৰু ভিডিঅ' মানে পুলিবিলাক আছিলে। আৰু এতিয়া চাওক এবছৰ হৈ গ'ল আৰু গছ পুলি সম্পূৰ্ণভাৱে ডাঙৰ হৈ গ'ল, জীপাল হৈ গ'ল। চাৰিওকাণটো চাওক কিমান ডাঙৰ হৈ গ'ল আৰু কিমান ধুনীয়া লাগিছে সম্পূৰ্ণভাৱে। মানে এবছৰতে সম্পূৰ্ণ গছ পুলিবোৰ, চাহ গছ পুলিবোৰ আৰু মাজে মাজে থকা গছবোৰ এবছৰৰ ভিতৰতে ইমানটো ডাঙৰ হৈছে। তেনেকৈ এইটো কোম্পেনীৰ হয়, চাহ বাগান অসম চৰকাৰৰ কোম্পেনীৰ হয়। বহুত ডাঙৰ এৰিয়া, তেনেকৈ যত্ন লৈছে। মোৰ পিছফালে থকা এডাল হ'ল পানী পাইপ। এতিয়া ঠাণ্ডা ছিজনত মানে পানী দিয়ে বাগানত, তেনেকৈ কৰি আছে। আৰু দাদাসকল আহিছে এইবিলাক। ইহঁতি মানে কি কৰে, মানে যিবোৰ চাহ গছ মানে আগতে মাজে মাজে মৰি গৈছে, তাত গাঁত খান্দি আকৌ ৰুই দিব, সেইটো কাৰণে আহিছে। খুব ভাল লাগিছে, যিহেতু আমাৰ ঘৰৰ ওচৰৰ কাষতে হয়, যিহেতু বেকগ্ৰাউণ্ডতো চাই বহুত আমেজদায়ক। চাৰিওফালে সেইবোৰ মানুহ কাম কৰা মানুহ, আৰু এইটো ওচৰত আছে, এইটো তিনিআলি এটা আছে। মই মৰ্ণিং টাইমত আছোঁ, ৰাতিপুৱা মানে বাগানৰ ছাইডত খোজকাঢ়ি বহুত মানে ভাল লাগে। তো সেইটো কাৰণে আহিলোঁ। আৰু মনত পৰিলে যে মই আগতে এবছৰ আগতে মানে এটা ব্লগ বনাইছিলোঁ, যিহেতু চাহ গছ কেইজোপাৰ ওপৰত, চাহ গছ পুলিকেইটাৰ ওপৰত। ঠিক আকৌ নেক্সট বনাই দিওঁ বুলি ভাবিছোঁ, যিটো মানে এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত গছ পুলিবোৰ কিমান আছে, মানে চাহ গছ পুলিবোৰ কিমান ডাঙৰ হ'ল দেখাবৰ কাৰণে মই এইটো ব্লগ দি দিলোঁ। বেছি দীঘল নকৰোঁ, যিহেতু মই বেকগ্ৰাউণ্ডত কেমেৰা কৰি দেখাই দিছোঁ। বহুত ডাঙৰ এৰিয়া হয়, এলেকা হয় চাহ গছৰ। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই আছে, লাইক কমেণ্ট কৰি দিব। যদি ভাল লাগিছে, বেয়া লাগিছে, কমেণ্ট কৰি জনাব। বেক কেমেৰা কৰি দেখাই দিছোঁ। এতিয়া মানে চাব, এই দাদাসকলে গছ পুলি ৰুই আহিছে, মানে চাহ গছ পুলি মৰি যোৱাৰ পৰা আকৌ মাজে মাজে সেইটো দেখাই দিছোঁ। এইটো হ'ল পানী দিয়া চাবি, এইটো পাইপেদি পানী যাবলৈ চাবি। এইটো চাবিটো বৰ্তমান কাৰণেতো পানী নাই, গোটেই ৰাতি পানী দি আছে আমাৰ ঘৰৰ ওচৰতে, আমি শুনি থাকোঁ। আৰু ৰাতি পানীটোতে এইটো কেম্পত থাকিলে মানুহবোৰ, মানে পানী কিমান টাইমত ভালকৈ চলিছিলে নাই চলা সেইবোৰ চাবৰ কাৰণে ৰাতি গুচি গ'লগৈ। এতিয়া ৰাতিপুৱা বাকী কাম কৰা মানুহ আহিছে, ভিতৰে কৰি আছে কামবিলাক। এইটো গোটেই বহুত ডাঙৰ এৰিয়া হয়। ভিডিঅ'টো বহুত দীঘল হ'বগৈ, বেছি দীঘল নকৰোঁ মই, চাই দেখাই দিছোঁ। এইটো হ'ল পানী দিয়া হেৰিটো, চাৰিওকাণ মানে চাৰিওফালে ঘূৰি ঘূৰি পানীটো পৰি থাকে। পানী পৰি আছে। তো এবছৰত ইমানটো চাহ গছ পুলিবোৰ ডাঙৰ হৈছে, আৰু নেক্সট বছৰ কিমান ডাঙৰ হ'ব আৰু কেনেকুৱা লাগিব দেখিব, তো ভাবি চাওক। তো এবছৰত ইমান ডাঙৰ হৈছে আৰু নেক্সট বছৰত কিমান ভাল। তো তেনেকৈ মানে মই যিমানটো পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। তো আপোনালোকেও চাব। তেনেদৰে বহুত বাগান আছে, কাৰণ শেষ কৰিব নোৱাৰি।
চবফালে হোৱা কাৰণে বিশেষ আজি ভিডিঅ'টোত ইমান বেলেগ টপিকৰ ওপৰত নহয়, চাহ গছটো দেখাবৰ কাৰণে মই ফোন কৰিলোঁ। যাতে ভিডিঅ'টোৰ আগত মই এটা ব্লগ দিছিলোঁ এবছৰ আগত, আকৌ নেক্সট বছৰ কিমান দাম হৈছে, কেনেকুৱা লাগিছে দেখিবলৈ, তো সেইটো কাৰণে এইবোৰ দেখাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাইক কৰি দিবা, আৰু বেলেগৰ বাবে যদিও অলপ আমেজদায়ক উপযোগী বুলি ভাবে শ্বেয়াৰ কৰি দিবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাবৰ কাৰণে। বেছি দীঘলীয়া নকৰা, আজিলৈ ইমানটোতে, ধন্যবাদ।